সুপ্ৰভাত। আজিও এটা কঁঠাল বখলিয়াইছোঁ। আচলতে কঁঠালটো আজি নহয়, যোৱাকালিয়ে হেৰি কৰিছিলোঁ। ভাবিলোঁ গোটেইখিনিতো খাব নোৱাৰিম, কেইফুটামান খাই পেলাই ফ্ৰিজৰ আপোনাৰ পাচলি ৰখা চেম্বাৰত ৰাখিলোঁ। চেম্বাৰটো ৰাখি দিয়াৰ পিছত আজি ৰাতিপুৱা এতিয়া উলিয়াই আনিছোঁ, আনি পেলাই খাম বুলি। যথেষ্ট ঠাণ্ডা হৈ আছে কঁঠালটো, আৰু এটুকুৰা খাই চাওঁ কেনেকুৱা লাগে। বিৰাট সুন্দৰ। ফ্ৰিজত ৰখাৰ কাৰণেই ভাল লাগিছে নেকি নাজানো, কিন্তু আইচ হৈ আছে যে ইয়াৰ ফ্লেভাৰটোও বেলেগ হৈছে। ফ্লেভাৰটোৰ লগত ইয়াৰ হেৰিটো কম্পনেণ্টটো ঠাণ্ডা সুন্দৰ মেচ কৰিছে। আৰু এটুকুৰা আইচক্ৰীমেই খাই আছোঁ। কেতিয়াবা ফ্ৰিজত ৰাখি আপুনিও চাবচোন, এনেকৈ কঁঠাল খাই চাব। এইবাৰ কঁঠাল যথেষ্ট আছে অসমৰ বজাৰত, আৰু লকডাউন বুলিয়ে বহুতে ঘৰৰ কঁঠাল উলিয়াই আনিছে বিকিবৰ। যোৱাকালি এইটো কঁঠাল 20 টকাত কিনিলোঁ। ফুটাও যথেষ্ট আছে, প্ৰায় 30-40 ফুটামান ওলাইছে। আগতে কঁঠাল বহুত বাংলাদেশলৈ গৈছিলে বুলি শুনিছিলোঁ এক্সপৰ্ট। এইবাৰ কঁঠাল যাবনে নাযায়, এক্সপৰ্ট হৈছে নাই গম পোৱা নাই, কিন্তু বাংলাদেশৰ লগত যি এটা ট্ৰেড ইতিমধ্যে সম্পূৰ্ণ বন্ধ হোৱা লেখীয়া হৈছে। তাৰ বাবে হয়তো এইবাৰ কঁঠাল বাংলাদেশ যোৱা নাই নেকি, আৰু ইও এটা প্ৰভাৱ পেলাব। অসমীয়া বাৰীত থকা কঁঠালৰ যথেষ্ট চাহিদা আছে, আৰু বাংলাদেশলৈ প্ৰায় প্ৰত্যেক ছিজনতে বাংলাদেশ যায়। আৰু উৎকৃষ্ট মানদণ্ডৰ কঁঠালসমূহে যথেষ্ট বজাৰ দখল কৰে বহিৰ্দেশত। আৰু এনেধৰণৰ অসমৰ কঁঠালৰ যথেষ্ট চাহিদা আছে গোটেই অসমৰ লগতে বাহিৰৰ বিশেষকৈ বাংলাদেশলৈ। কিন্তু বাংলাদেশলৈ ট্ৰেডটো কিছু কাৰণত ব্যাঘাত হৈ আছে, যাৰ বাবে হয়তো এইবাৰ কঁঠাল সিমান পৰিমাণ যোৱা নাই, আৰু সেইবাবে বজাৰ যথেষ্ট উপনদী হৈ আছে। এইবাৰ আগৰ দৰে সুলভ হৈছে বজাৰত পাবৰ বাবে এই লকডাউনৰ মাজতো। আৰু কঁঠাল হাতেৰে গুচুৱাই ছিঙি খালে যথেষ্ট ভাল লাগে, কিন্তু কিছুমান কঁঠালৰ আঠা যথেষ্ট থাকে। ফুটাবিলাক উলিয়াওঁতে হাত ধুবলৈ যথেষ্ট কষ্ট, কিন্তু এনেধৰণে খায়ো ভাল লাগে। লাঠি এডাল দি পেলাই তুলি পেলাই খায়ো ভাল লাগে। মই কাটা চামুচখন দি পেলাই উলিয়াই খাই চাইছোঁ, আৰু বিশেষকৈ ঠাণ্ডা হৈ থকাৰ বাবে ইয়াৰ এটা ভাল হেৰি পাইছোঁ খোৱাৰ আমেজ। আশা কৰোঁ আপুনিও ফ্ৰিজত থৈ পেলাই কঁঠাল খাই চাবচোন কেতিয়াবা। ধন্যবাদ।